হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আজি আমাৰ ৰমজানৰ 8টা ৰোজা গ'ল। আজিৰ পৰা কাইলৈ 9টাত সোমাব। আমি এইদৰে ইফতাৰত বনাওঁ। এই ধৰণে দাইল অলপ আজি তিয়াই থলোঁ, তিয়াই পেলাই পিচিছোঁ। এই ধৰণে দাইলৰ পকৰীটো খাই পেলাই খুবেই বেছি ভাল লাগে। গতিকে বেচনৰ পকৰীটোতকৈ দাইলৰটো ভাল লাগে। বেচনৰটো 2-3 দিনমান খালোঁ, ইমান আমনি লাগিলে। কিন্তু মই এইদৰে দাইলৰ পকৰীটো খুব ভাল পাওঁ। তাতে মই কেপচিকাম আৰু বন্ধাকবি মিহি মিহিকৈ কাটি দিছোঁ। তাৰপৰা পিঁয়াজ, কেঁচা জলকীয়া আৰু এয়া হালধি নহয়, নিমখ আৰু ৰং জলকীয়া গুড়ি আৰু জলকীয়া, ধনিয়া পাত এই ধৰণে কাটি দি খুব ভাল ধৰণে সানিব লাগিব। এই পকৰীটো খাই যে ইমান বেছি ভাল লাগে। আমাৰ ঘৰৰ এই পকৰীটো চবেই ভাল পায়। আজি ইমান বেছিকৈ বনাইছোঁ, বহুতখিনি দাইল পিচিছোঁ, খাই পেলাই মানে একদম খতম হৈ যাব ৰাতি। আমি 4-5টা এনেকৈ কৰি খাই দিওঁ, ভাল লাগে খাই। আৰু চচ লৈ বেটাহঁতে, মই কিন্তু চচ বেয়া পাওঁ খাই। তাৰপৰা এই ধৰণে এই লোহাৰৰ কেৰাহীখন মানে আমাৰ বহুত পুৰণা, এইখনত বনালে খাই ইমান বেছি ভাল লাগে। এইখনতে মই বনাওঁ, আৰু ভাল ভাল কেৰাহী আছে যদিও মই তাত নবনাওঁ, লাগি ধৰে। গতিকে এই ধৰণে মই আজি পকৰী বনালোঁ। পকৰীকেইটা চব কেনেকুৱা হৈছে। খুব বেছি সৰু সৰু কৰি থাকিবলৈ টাইম নাই, গতিকে অলপমান ডাঙৰকৈ বনাই দিছোঁ। আৰু আজি আৰু অন্য নাস্তা আছে, সকলোবোৰ দেখুওৱা নাই। আজিলৈ আহোঁ, বাই বাই।